ফাইনেলি আমি শ্বুটিং চলি পাই গ'লোহি শ্বুটিং চলি আছে দুলীয়াজান কলেজত আহিছোঁ মানে তো এয়া প্লেচ দেখিছেই তো জাষ্ট নাও পাইছোঁ এতিয়া তো আমাৰ এইফালে আছে এয়া হৈছে গিম্বল li আছে তো মানে খুৱাইছে কেমেৰাত তো এজন আমাৰ ছাৰ তো খুৱাই আছে মানে গোটেইখিনিয়ে তো গিম্বল চিম্বল খুৱাই এতিয়া ড্ৰোনো উলিওৱাৰ পাছত এতিয়া ড্ৰোন শ্বট নাই মানে তো এইফালে খুৱাই আছে ফাইনেলি তো পাই গ'লোহি তো আজি মই কাণফুলি পিন্ধিছোঁ তো এতিয়া আমাৰ হিৰোয়ে আজি লুকটো চেঞ্জ কৰিছে মানে চুলিটো অলপ কাটিং দিছে তো ধুনীয়াকৈ তো আমাৰ এতিয়া শ্বৰ্টটো ইয়াত চলিব মানে আমাৰ এইফালে গিম্বল ঘূৰাই ফুৰিছে মানে তো ইয়াক মানে শিকাই দিয়া হৈছে অলপ নাজানিছে ই গিম্বলটো তো আমাৰ ছাৰে সঞ্জিত দা প্ৰথমটো লৈ দিছে তেতিয়া গম পাই যাবি তো চাই থাকক আগলৈকে তোমাৰ আজি কেনেকুৱা অনুভৱ হৈছে তো গানটো অনুভৱ মানে আহিছোঁহে এতিয়া জাষ্ট কৰিব লৈছোঁ তো ভাল লাগিব লাগিছে আৰু ভাল লাগিব লাগিছে ফাৰ্ষ্ট টাইম অফিচিয়েল ভিডিঅ' এটা কোৰিঅ'গ্ৰাফ কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ আশা কৰোঁ ভাল হ'ব বুলি ট্ৰাই কৰিছে মানে তো আমিও এই ফাৰ্ষ্ট কৰিব লৈছোঁ মানে তো এইফালে ভণ্টিজনীৰ নামটো কৈ দিয়া নমস্কাৰ মাই নেম ইজ পৰি পৰি তো আজি আমাৰ পৰি হিৰ'ইন আছে ইয়াত তো বৰ ধুনীয়া এক্টিং কৰে ই তো ভিডিঅ'টো মানে চাই থাকিব তো শেষলৈকে তো এইফালে পৰিৰ মাক আহিছে আমাৰ লগত মাইকেল দা এই কিবা এটা কৈ দিয়া ভাল হ'ব They're spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. শ্বৰ্ট আছে মানে তো এই শ্বৰ্টটো এতিয়া আমাৰ এইফালে বহিছে চেঞ্জ কৰিছে মানে আমাৰ হিৰো তোমাৰ আজি ফিলিং কেনেকুৱা তো বহুত ভাল লাগিছে পুৰা চালিয়াকৈ ওলাইছে খালি আজি পুৰা চালত তো এইটো ৰেষ্টুৰেণ্টত লৈ লওঁ তাৰপিছত আৰু নেক্সটটো কৰিম তো এতিয়া শ্বুটিং অলপ মানে কৰি মানে তো আমি এতিয়া খাবলৈ খাদ্যটো গ্ৰহণ কৰিব লৈছোঁ তো শ্বুটিং ভালেই হৈছে মানে ইমান বেয়া হোৱা নাই তো ধুনীয়া মজা খাই আছোঁ এতিয়া এইফালে আছে এইফালে বহিছে তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু শ্বৰ্ট দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ তো আৰু এটা এতিয়া শ্বৰ্টৰ কাৰণে এতিয়া ৰখি আছোঁ এইটো এতিয়া গাড়ী চলাই আহিব মানে তো গাড়ী চলাই অহাৰ পিছত তো এই শ্বৰ্টটো লোৱা হ'ব একদম মানে লেভেল হৈ গৈছে মই ভাত পানী খাই মোৰ বহুত টোপনি আহিছে মানে বহুত টোপনি আহিছে মানে তো আগফালে আমাৰ দেখিছে নহয় অৱস্থা নাই আগফালে এইফালে পালোহি এইফালে কি বুলি কয় ঠাইৰ নাম কি আছে মাজতে নাচি থাক ঐ নাচো নালাগিব এই ঠাইৰ নাম হৈছে 1 নং জাগুন পথাৰ তো এয়া পাইছোঁ এতিয়া তো এইফালে এখন দেখিছে নে ব্ৰিজখন তো বহুত ধুনীয়া মানে প্লেচ তো আমাৰ এইফালে গীটাৰ মানে হিৰো মানে লুকটো চেঞ্জ কৰিছে ই তো এইফালে আমাৰ ড্ৰোন লগাই আছে ড্ৰোনখন লগাই আছে তো ড্ৰোন শ্বট লোৱা হ'ব ইয়াত তো ভিডিঅ'টো চাই থাকক শেষলৈকে মজা পুৰা ধুনীয়া দেখাই আছে আপোনালোক তো এতিয়া ড্ৰোনখন উৰাব লৈছোঁ
তো ইয়া গাইজ বহুত মানে দেৰি হৈ গ'ল তো বহুত দেৰি হৈ গ'ল গাইজ তেওঁ শ্বৰ্টটো লৈ আছোঁ মানে পিছত চাবা তো আমি এতিয়া যাব ওলাইছোঁ মানে ঘৰলৈ বহুত মানে আন্ধাৰ হৈ গ'ল তো ভালকৈ মানে শ্বৰ্টটো ল'ব নোৱাৰিলোঁ আজি ড্ৰোন শ্বৰ্টটো ফটো এটা মান তো বহুত মানে আৰু এজন কিবা খাই আছে চাগে নিচা খাই আছে আমাৰ হিৰো তো আমাৰ গীটাৰৱালা ইয়া হিৰইনী তো এতিয়া এইফালে আমাৰ ভৰাই আছে এখন ড্ৰোনখন তো ঘৰলৈ গৈ আছোঁ মানে আজি নহ'লগৈ শেষ কাইলৈ হ'বগৈ আৰু